দিয়াৰ আগতে বোলে অপৰাধীকো সময় দিয়া হয় 14 গোষ্ঠী নালাগে তেওঁ আমাক খুজিব 24 ঘণ্টা সময় বঢ়াই দিছে বুলি কৈছে প্ৰথমটোতো 24 ঘণ্টাৰ পৰা তেখেতলোকে আৰু 12 ঘণ্টা বঢ়ালে 24 ঘণ্টা বঢ়ালে এতিয়া 24 ঘণ্টা বঢ়াই দিছে 24 ঘণ্টালৈ গৈ আছে বঢ়াই গৈ থাকিব মই প্ৰথম কথা মইতো উপনিৰ ভয়ত চুলি খুৰোৱা মানুহ নহয় মই আৰু জয়ন্ত মল্ল বৰুৱা উপনিৰ ভয়ত চুলি খুৰোৱা মানুহ নহয় আৰু আমি দেশৰ অখণ্ডতা ৰক্ষা কৰিবলৈ শপত লৈছোঁ দেশৰ সংবিধান ৰক্ষা কৰাৰ শপত লৈছোঁ জেহাদীয়ে আৰু বাংলাদেশীৰ সমৰ্থকে অসমত শৰীয়ত আইন চলোৱাৰ পোষকতা কৰে তাৰমানে দেশৰ কি হ'ব অখণ্ডতাৰ তেখেতলোক বিৰোধী দেশখনক ভাগ কৰিব খোজে ইয়াত পাৰিলে বাংলাদেশে বনাব খোজে আৰু লগে লগে শৰীয়ত আইন মানে কি ভাৰতীয় সংবিধানখন নাইকিয়া কৰি দিয়া মই দেশৰ সংবিধান ৰক্ষা কৰিবলৈ শপত ল'ম জয়ন্ত মল্ল বৰুৱাই দেশৰ সংবিধান ৰক্ষা কৰিবলৈ শপত ল'ব দেশৰ অখণ্ডতা ৰক্ষা কৰিবলৈ শপত ল'ম তাৰপাছত জেহাদীলে ভয় খাম বাংলাদেশী জেহাদীলে ভয় খাম জেহাদীৰ ছাপৰ্টাৰলৈ ভয় খাম এইটো হ'বই নোৱাৰে মইতো প্ৰথম কথা ভয় নাখাওঁ মই 1 ছেকেণ্ডো ভয় নাখাওঁ কালি কৈছোঁ 14 গোষ্ঠীয়ে ক্ষমা নোখোজে মই কিয় ক্ষমা খুজিম জেহাদীৰ সমৰ্থকৰ ওচৰত ক্ষমা খুজিম নেকি আৰু মই আকৌ কৈছোঁ মই এই উপনিৰ ভয়ত মই চুলি ফুৰা মানুহ মুখ্যমন্ত্ৰীয়ে সংবাদ মই অন্তত ভয় নাখাওঁ মই আপোনাক কৈছোঁ যদি মোক কোনোবাই গুলিয়ায়ো জেহাদীৰ যদি গুলিও খাব লাগে কেতিয়াবা জেহাদীয়ে যদি মাৰিও পেলায় তেতিয়াও কম্প্ৰমাইজ নকৰোঁ চাওক আমি সমৰ্থক তেওঁলোক ইনভল্ভ থাকিলেতো হৈ যাব ইনভল্ভ হৈছে নাইতো চাই আছোঁ য'ত ইনভল্ভ হৈছে আজি আপোনালোকে দেখিছে যিখন মাদ্ৰাছাৰ প্ৰধান শিক্ষকে প্ৰধান মৌলানাই বাংলাদেশীৰ মডিউলৰ লগত কাম কৰি আছিল যিটো বাছ কৰা হ'ল তাৰ সেই পাৰ্টিকুলাৰ মাদ্ৰাছাখন আজি ভাঙি দিয়া হৈছে তেনেকুৱা মাদ্ৰাছা আৰু অসমত আছে নিশ্চয় মুখ্যমন্ত্ৰীয়ে কৈছে যদি ওলাই তাকে কম্প্ৰমাইজ নকৰোঁ ছাৰ আপুনি ক্ষমা নোখোজে চৰকাৰে নিয়ন্ত্ৰণ কৰিব নোৱাৰাকৈ প্ৰতিবাদ কৰিব বুলি কৈছে মই তেখেতলোকক শুভেচ্ছা দিছোঁ কিমান কাৰ দম আছে চাই ল'ম এইবিলাক মানুহৰ ধমকিত মই ভয় নাখাওঁ আপোনাৰ কথাই আপুনি বদৰুদ্দিন আজমল ডাঙৰীয়াই কৈছে যে গা বেয়া হৈ আছে সেইকাৰণে এনেকুৱা ধৰণৰ কথা কৈছে চিকিৎসা মই বদৰুদ্দিন আজমল ডাঙৰীয়াৰ বিষয়ে বেছিকৈ ক'ব খোজা নাই তেওঁলোকৰ বহুত বেছি নাম লৈ থাকিলেও বিপদ তেওঁলোকৰ কথা ৰাইজে জানে আৰু তেওঁলোক কাৰ সমৰ্থক তেওঁলোকে কি চায় তেওঁলোকৰ দৃষ্টিভংগী কি তেওঁলোকৰ ইডিঅ'লজি কি অসমৰ মানুহে জানেই মই এটা কথাই কৈছোঁ তেওঁলোকক মই ভয় নাখাওঁ মানে জেহাদীৰ লগত সম্পৰ্ক থকা মাদ্ৰাছাৰ প্ৰমাণ পালে আকৌ তৎপৰতাটো দেখিছেই জেহাদী মডিউল ব্লাষ্ট কৰি আছোঁ তৎপৰতা দেখিছেই কঠোৰ হাতেৰে দমন কৰা আৰু ভাগিব মানে মাদ্ৰাছা